নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এছাই মিনিটছ পিপুল যিটো চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ তাৰে তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ইয়াৰে আগতে দুটা ভিডিঅ' আপলোড হৈ গৈছে, আপোনালোকে যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে চাই ল'ব। আৰু এই চিৰিজটো এছাই মিনিটছ পিপুল যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ, এই চিৰিজটো আপোনালোকৰ যিটো GT-PGT টিচাৰৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, এছাম টেট কাম ৰিক্ৰুইটমেণ্ট, আৰু তাৰ লগতে ADARE, এছাম পুলিচ SI, কনষ্টেবল, হেল্থ আটাইবোৰ এক্সামৰ কাৰণে অসম গভৰ্ণমেণ্টৰ 3rd গ্ৰেড 4th গ্ৰেড আটাইবোৰ এক্সামৰ সহায়ক হোৱাকৈ এই ভিডিঅ'বোৰ মই বনাম। এই চিৰিজটোৰ সহায়ক হ'ব আপোনালোকৰ বাবে। আৰু আপোনালোকে যিহেতু গম পাইছে আজিকালি এছাম গভৰ্ণমেণ্টৰ যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হয় তাৰে ৰিটেনত মানে এছামৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, পলিটি এইখিনিৰ ওপৰত মানে বেছিকৈ কুৱেশ্যন অহা দেখা যায়। ধৰি লওক যদি টোটেল GK যদি 60 নম্বৰ আহে তেতিয়াহ'লে 35 নম্বৰ মানে অসমৰ ওপৰতে আহে গোটেইখিনি। আৰু এইবাৰতো এছাম মিনিটছ পিপুল বুলি টপিক এটা ধৰিয়ে দিছে, টেট কাম ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া যিটো হ'ব তাতে। চ' ভালেখিনি সহায়ক হ'ব এই ভিডিঅ'ৰ চিৰিজটো আপোনালোকৰ বাবে। চ' বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question number 1. What is the name of the only book of poems written by লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিল? সেইখন আছিল কদমকলি। Question number 2. What is the name of the first Assamese sonnet poem? প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি আছিল? আৰু এই কবিতাটো আছিল প্ৰিয়তমাৰ চিঠি। আৰু এই কবিতাটো কোনে লিখিছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। 3 নম্বৰ কুৱেশ্যন, হোৱাট ৱেৰ দ্য নিকনেমছ অফ আনন্দ চন্দ্ৰ বৰুৱা? আনন্দ চন্দ্ৰ বৰুৱাৰ যিবিলাক ছদ্মনাম আছিল, যিবিলাক ছদ্মনাম লৈ তেখেতে ৰচনা কৰিছিল, সেই ছদ্মনামবোৰ কি আছিল? সেইবোৰ আছিল শ্ৰীহৰ্ষ, ভাঙনি কোঁৱৰ আৰু অনুবাদ কোঁৱৰ। এই তিনিটা ছদ্মনামেৰে তেখেতে ৰচনা কৰিছিল। Question number 4. What were the plays written by লক্ষ্মীনাথ বেজবৰুৱা based on the Assam history? So অসমৰ ইতিহাসৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই যিকেইখন নাটক ৰচনা কৰিছিল সেইকেইখনৰ নাম কি আছিল? সেইকেইখন আছিল জয়মতী কুঁৱৰী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ। চ' ইম্পৰ্টেণ্ট হয়, নোট কৰি থ'ব। Question number 5. Which was the first Assamese novel? চ' প্ৰথম অসমীয়া উপন্যাস কি আছিল? সেইখন আছিল ভানুমতী, আপোনালোকে হয়তো সকলোৱে জানে। আৰু এইখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ দ্বিতীয়খন উপন্যাস আছিল লাহৰী। Question number 6. অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed in which year? কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল? আৰু এই চনটো আছিল 1878 চন, 1888। Question number 7. Assamese magazine জোনাকী was published in which year? কোন চনত জোনাকী প্ৰকাশ হৈছিল, জোনাকী আলোচনী প্ৰকাশ হৈছিল? চ' এইখন আলোচনী প্ৰকাশ হৈছিল 1889 চনত। আৰু এইখন প্ৰকাশ কৰি উলিয়াইছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। তেখেত ফাৰ্ষ্ট এডিটৰ আছিল এইখন আলোচনীৰ। Question number 8. In which year Assamese magazine উষা was published? চ' উষা আলোচনীখন কোন চনত প্ৰকাশ হৈছিল? আৰু এইখন প্ৰকাশ হৈছিল 1907 চনত। Question number 9. In which year Assamese magazine বাহী was published? আৰু এইখন পাব্লিছ হৈছিল বাহী আলোচনীখন 1909 চনত। Question number 10. In which year Assamese magazine আবাহন was published? চ' আবাহন আলোচনীখন কোন চনত প্ৰকাশ হৈছিল? এইখন প্ৰকাশ হৈছিল 1929 চনত। আৰু লগতে এটা কথা জনাই থওঁ যে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় আলোচনীখন যি সময়ত প্ৰকাশ হৈছিল তাৰে পিছত এখনৰ পৰা এখন মানে আলোচনী প্ৰকাশ হ'বলৈ আৰম্ভ কৰে। সেইখন আলোচনী মানে দিশ পথ প্ৰদৰ্শক হিচাপে আছিল অৰুণোদয়খন। তাৰে পিছত বহুত আলোচনী প্ৰকাশ হয় আৰু কিছুমান আলোচনীৰ নামেৰে এটা সময়কাল মানে এটা যুগ মানে সেই আলোচনীখনৰ নামেৰে নামাকৰণ কৰে। যেনেকৈ ধৰক আবাহন যুগ বা ৰামধেনু যুগ, ৰামধেনু আলোচনীৰ নামেৰে ৰামধেনু যুগ,
তেনেকৈ অৰুণোদয় যুগ, এনেকৈ কিছুমান মানে এটা নিৰ্দিষ্ট সময়, এটা বছৰ কেইবছৰমান ধৰি পেলাই এই আলোচনীখনৰ নামেৰে মানে এটা যুগ নামাকৰণ কৰে। আৰু তেনেকৈ মানে বহুকেইখন মানে আলোচনী অসমত প্ৰকাশ হয় আৰু আটাইবোৰ ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই দিছোঁ। চনবিলাক ইম্পৰ্টেণ্ট হয়, আপোনালোকে যদি নাজানে নোট কৰি থ'ব। আৰু বাকী আজিলৈ ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ।